নমস্কাৰ বন্ধুসকল, আপোনালোকে ভিডিঅ'টো কাটি নিদিব। আপোনালোকে ভিডিঅ'টো চাওক, মই কি কৈছোঁ না মই আপোনালোকক গালিয়ে পাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই লওক এবাৰ। আপোনালোকে কিয় ভিডিঅ'টো কাটি দিয়ে? মই বেলেগ নেদেখুৱাওঁ, মানে এখেতক দেখিছে আপোনালোকে। এখেতৰ মই সম্পূৰ্ণ ঘৰ দেখুৱাম আৰু এখেতে মানে কিমান ফূৰ্তিত থাকে, কিন্তু ঘৰটো দেখা পালে সিমান ফূৰ্তি বুলি নিজকে নিজে অনুভৱ কৰিব নোৱাৰি। গতিকে এখেতৰ মই গানো আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। কিন্তু মই আপোনালোকক এটা কথা কওঁ, আপোনালোকৰ যদি আপোনালোক মানুহ হয়, হিন্দু কি মুছলিম কি যিয়ে নহওক ধৰ্ম, আপোনালোক যদি মানুহ হয় তেতিয়াহ'লে আপোনালোকৰ মানৱতাৰ পৰা অকণমান মৰম এই মানুহজনৰ কাৰণে অকণমান মৰম দিয়ক। আপোনালোকে মৰম কেনেকৈ দিব? আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। চাওক ভাই, এখেতৰো এটা মন আছে, আমাৰ যেনেকুৱাকৈ মন আছে বা আপোনালোকৰ যেনেকুৱাকৈ এটা মন আছে, সকলো মানে বাহিৰত অলপমান ফূৰ্তি থাকিব বিচাৰে। এখেতৰো এটা মন আছে, কিন্তু এখেতৰ অন্তৰত যিখিনি দুখ ৰাখি আছে এখেতৰ অন্তৰত, এখেতে কিন্তু আনক সেই দুখবিলাক দেখুওৱা নাই। কিন্তু এখেতে আনক মানে সদায় হাঁহি তামচাৰে ৰাখিব খোজে। সেইকাৰণে মই আপোনালোকক কৈছোঁ, এই এখেতৰ গানবিলাকো চাওক আৰু এখেতৰ মানে ঘৰটোও চাওক। গতিকে আপোনালোকে পাৰিলে প্লিজ আপোনালোকে যিমান পাৰে সকলোৱে এটা এটাকৈ শ্বেয়াৰ কৰক। এইটো হৈছে এখেতৰ ঘৰ। এখেতৰ নাম হ'ল ফুলচান আলী আৰু এখেত পলাশবাৰী সমষ্টিৰ হয়। এখেতৰ মানে অন্তৰত ইমান দুখ ৰাখিও ৰাইজক হহুৱাব বিচাৰে। সদায় এখেতৰ মুখত এটাই কথা, ৰাইজে যাতে হাঁহি তামচাৰে এই মানে পৃথিৱীখনত জীয়াই থাকিব পাৰে। এখেতৰ ঘৰ এইটোৱে। নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকে মোৰ পৰিচয়টো নিশ্চয় পাইছে। নিশ্চয় ভিডিঅ' এটা ভাল লাগিলে শ্বেয়াৰ কৰিব। জয় জয় ৰাম সিয়া ৰাম, জয় জয় ৰাম সিয়া ৰাম, জয় জয় ৰাম সিয়া ৰাম, জয় জয় ৰাম সিয়া ৰাম। আহক দাদা আহক খুৰী, পূজা চাব যাওঁ আমি, পূজা চাব যাওঁ। আহক বাইদেউ ভাইটি ভণ্টি, পূজা চাব যাওঁ আমি, পূজা চাব যাওঁ। জয় জয় ৰাম সিয়া ৰাম, জয় জয় ৰাম সিয়া ৰাম, জয় জয় ৰাম সিয়া ৰাম, জয় জয় ৰাম সিয়া ৰাম। বিশ্ব ৰেকৰ্ড জেলত থাকি MLA হোৱা আমাৰ অসমত অখিল গগৈ। বিশ্ব ৰেকৰ্ড জেলত থাকি MLA হোৱা আমাৰ অসমত অখিল গগৈ। শান্ত সুস্থ নহয় দুষ্ট অখিল গগৈ, হেৰ' অখিল গগৈ। ডাঙৰ ডাঙৰ নেতাবোৰে দুৰ্নীতি অধুনতি কৰাৰ বাবে, ডাঙৰ ডাঙৰ ভদ্ৰলোকে দুৰ্নীতি অধুনতি কৰাৰ বাবে অখিল গগৈ প্ৰতিবাদ কৰে, অখিল গগৈ মুখ খোলে। বিশ্ব ৰেকৰ্ড জেলত থাকি MLA হোৱা আমাৰ অসমত অখিল গগৈ। বিশ্ব ৰেকৰ্ড জেলত থাকি MLA হোৱা আমাৰ অসমত অখিল গগৈ। শান্ত সুস্থ নহয় দুষ্ট অখিল গগৈ, হেৰ' অখিল গগৈ। क्या हिंदू है क्या मुसलमान है, गोलमाल नहीं करेगा।
क्या खिस्तान है क्या बोरो है गोलमाल नहीं करेगा गोलमाल इंसान नुकसान हो जाएगा नहीं करेगा गोलमाल इंसान नुकसान हो जाएगा करता दोनों नहीं है एक अल्लाह हो गया दिमाग ठीक रखोगा इंसान दिमाग ठीक रखोगा।